হেই বন্ধু, একচুৱেলি জীৱনত সুখ দুখ বহুত কিবা কানি আহি থাকে। তাৰ পাছতো মোৰ আজি একচুৱেলি মই আহি আছিলোঁ শুৱালকুছিত। সেই ৰাস্তাই এটা দেখা পালোঁ, যি নেকি সুধি আছিল আৰু সি মানে কি তাক অকণমান পইচা লাগে, 5 টকা। 5 টকা এটা দিলে তাৰ জীৱনটো সুখত ভৰি যাব। সেই 5 টকাটোদি কি কৰিব সি নিজে ভাবি নাপায় যে 5 টকাটোদি খাব আৰু কিবা এটা মনৰ ফূৰ্তিৰ বস্তু এটা। সেই 5 টকাটো যদি মানুহৰ জীৱনত সুখ দিব পাৰে, ভাবি চাওকচোন। আপোনাৰ সেনেকুৱা 5 কৰোৰ টকা থাকিলেও আপোনাৰ যদি সুখে নাই, কিন্তু আপোনাৰ দুখে দিয়ে ভৰি থাকিব জীৱনটো। সুখ যদি নাথাকে দুখৰ অনুভূতি নাপায়, যদি দুখ থাকে নহয় সুখৰ অনুভূতিও মানে উপলব্ধি কৰিব পাৰিব। গতিকে সুখ দুখ মানুহৰ জীৱনত প্ৰত্যেকটো সময়তে থাকে। তাৰে মাজেদিও সুখৰ মাজেদিও দুখ ওলায় আৰু দুখৰ মাজেদিও সুখ ওলায়। কি ক'ম, মানুহৰ জীৱনটোৱে হৈছে এনেকুৱা। তাৰে বিপৰীতে আৰু ক'ব গ'লে আৰু বহুত কিবা কানি হৈ যায়। আহি অকলে গাড়ী চলাই আহি অকণমান জেগাত ৰখিলোঁ। ৰখি মানে ভাবি চিন্তা পোৱা নাই। তাৰে সকলোৱে অলপমান ভাবি চিন্তা কৰি এটা ভিডিঅ'য়ে মই বোলো ৰাইজৰ মাজত একবাৰ এনেই বাক্য কৰি চাওঁ, কি কয় ৰাইজে। আপোনালোকে অলপমান অনুভূতি বুজাবচোন, কাৰ কেনেকুৱা দুখ সুখ অনুভূতি, কাৰ কিমান সুখ কাৰ কিমান দুখ। গতিকে মোৰতো আৰু দুখ আছে। গাড়ী ৰখাই পেলাই এতিয়া দি আছোঁ। ৰাস্তা এইটো, মই আহিছিলোঁ শুৱালকুছি যাম বুলি, বস্ত্ৰনগৰী শুৱালকুছি। গতিকে অকলে আহি অলপমান ভালো লাগিছে, অকণমান বেয়াও লাগিছে। মানে কি লগ এজন হ'লে ভাল লাগে আৰু সেয়ে আৰু তাত বাহিৰে আৰু কি দুই একাষাৰ কথা কৈ থাকিব পৰা যায়। সেইটোৱে আৰু মেইন। অকলে ট্ৰেভেলিং কৰা, অকলে যোৱা ভালো লাগে, সময়ত আকৌ বেয়াও লাগে। আপোনালোকে চাই পেলাই ক'বচোন বা কমেণ্ট কৰি জনাব মোক, আপোনালোকৰ মাজত কেনেকুৱাকৈ ক'ব পাৰিলোঁ, কেনেকুৱাকৈ নোৱাৰিলোঁ। লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কৰিলে মই কেতিয়াবা আপোনালোকৰ এইবিলাক চাই কিজানি মোৰো মনটো দি ভাল যাই পেলাই আৰু কিছুমান ভাল ভিডিঅ' আৰু আপলোড কৰি দিব পাৰিম। কিন্তু মোৰ শুৰুৱাতহে, আগে পিছে দিয়ে আছোঁ, কিন্তু পাই আছোঁ, সিমানখিনি পোৱা নাই যিমানখিনি বিচাৰি আছোঁ। চাওঁ বাৰু কিমানখিনি পাওঁ আৰু এতিয়া। ঠিক আছে, এতিয়া দুপৰীয়া মোটামুটি টাইমো বহুতখিনি হ'ল, 2টা বাজিবৰ হ'ল। যাই পাবা বহুতখিনি ৰাস্তা আছে আৰু মোটামুটি 1 ঘণ্টা পাৰ হৈ যাব। এই 1 ঘণ্টা মোটামুটি ৰাতিপুৱা মই 11টামান বজাত ওলাইছিলোঁ। ওলাই পেলাই আহি ইয়াতে 1:30 বজাত আহি পালোঁ। অলপ ৰখি আহিলোঁ। 2-1 ঠাইত লগ আছিল, লগকেইটা কথা পাতি আহি আছোঁ। সেই দোকানত এটা কিবা নাস্তা খাই ল'লোঁ, লৈ পেলাই আৰু এতিয়া মই বোলো অলপমান গছৰ তলত বহি আছিলোঁ। একচুৱেলি এইডাল গছ, এই গছডালৰ তলত বহি আছিলোঁ, গাড়ীখন কাষতে থৈ। ভাবি মই বোলো এটা ভিডিঅ'য়ে বনাই দিওঁ, কি কয় আপোনালোকে। কোনো লগ নাথাকিলেও মোবাইলটোতো আছে আৰু আপোনালোকতো আছে, চাই থকা মোৰ যিবিলাক ভাই বন্ধু দাদা বাইদেউ, সকলোকে নিজৰ ফেমিলিৰ দৰে। গতিকে আপোনালোকে ভাল পালে লাইক কৰি দিব, আৰু আগতেও মই এনেকুৱা বনাই থাকিম বুলি, সঁহাৰি অনুভূতি মই পাম বুলি আশা কৰিলোঁ আপোনালোকৰ পৰাই। থেংক ইউ, বাই।